हेलो गाइज वेलकाम टू माय यूट्यूब चैनल और मोर प्रथमते मोर चैनल आपलोक सकलोके स्वागतम माने कि होइसे कथाটো माने মই आइलो खेतीत आहिलो माने याते खेतीत आमार गरु हुमाइसे गरु खेतिब आइलो और गरु खेदाइ दिलो और एतिया माने कि होइसे এটা কল আহিলে সো মানে এনজিওৰ পৰা কল আহিলে এনজিওয়ে ভাল ভাল কাম কৰি আছে আৰু এনজিওয়ে ভাল ভাল কাম কৰি আছে আৰু কত কাম কৰি আছে কিহৰ কাৰণে কিমান কিবা কৰি আছে সব আপোনালোকক মই আজি দেখাই দিম ভিডিঅ'ত কি হল ডাইরেক্ট ঘৰৰ পৰা আহি আমি ডাইৰেক্ট আহিলো ইয়াত যে আমাৰ আগতে আহিছো ঘৰত আৰু আজি ইয়াৰ পৰা যাম আমি সাপোর্ট গ্রাম ধুবুৰী ডিস্ট্রিক্টত যাম সো মানে ইয়াতে আমি পাইছো সবে আহিছে আমাৰ দুজন আছে আৰু আমি তিনজন চাৰিজন যাম আজি ঘৰৰ পৰা আহি পালো আৰু আহি পোৱাৰ পাছত আমি ইয়াতে আমাৰ দাদি ঘৰ আহিছে আমি যাম আজি তিনজনে মই নাযাম নেকি তিনজন আৰু একজন আছে নহয় কি কয় মই তো কালকে নেগেলংকে এমি ওচৰেৰে কাৰণে গিছে ঘৰত আহিল আৰু ৰাতি আছিলে নাই যায় আৰু মানে আহিয়ে মানে কি হৈছে খাবাই বহিছে একদম কোনো উপায় নাই মানে পুৰা দিছে খাই নাখাই নাই মই খাবা আৰম্ভ কৰি দিছো দে ঠিক আছে একদম দিছে নাই নালাগে উলা লাগিলে পানী উতল আৰু কা আনি দে পৰঠা ইগো কি বাই বনাইছে নেকি পৰঠাটো হা বনাইছে গোটাই আৰু ইগো কি ইগো ৰঙালাও সবজি ৰঙালাও সবজি যে পামকিন আমি ওলালো ইহঁতৰ ঘৰত পৰা আৰু আমি যাম ইফালে আমাৰ একজন দুইজন দাদা বাই মানে দাদা দুইজন আৰু দাদি আছে একজন একদম পুৰা ওলা আছে তো আমি ফাইনালি আহি পালো মানে সাপোর্ট গ্রাম আৰু সাপোর্ট গ্রাম এখন হল স্কুলৰ ওচৰত আৰু এইটো হল এটা রড এইটো রড মেলা হয় ইয়াতে এইটো চাৰ রড সব ফাইনালি আহি পালো এইটো রড মেলাৰ কিবাটো আৰু রড মেলা হয় ইফালে আৰু আমি এতিয়া ভিতৰত সোমাই যাম আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এইখনে হল প্ৰথম গেট আৰু গেটখনত আছে হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে ৰাম হৰে ৰাম হৰে ৰাম সো এইবাৰ আমি হৰে ৰাম কৰিব যাম ভিতৰত কি হৰে কৃষ্ণ হৰে ৰাম সব কৰিম ভিতৰত সোমাই যাই আছোঁ ভিতৰত পুৰা ফাইনালি সোমালোঁ ভিতৰত আৰু য'তে ত'তে থু খেদা নেপেলাব চ' এইখন হয় মন্দিৰ আৰু মন্দিৰ আপোনালোকে সকলোৱে পৰিষ্কাৰ কৰি ৰাখিব আৰু মন্দিৰ আমি সকলোৱে পৰিষ্কাৰ কৰি এটা পবিত্ৰ ঠাই হয় মন্দিৰখন এটা পবিত্ৰ ঠাই আৰু পবিত্ৰ ঠাইত আমি সোমাই আছোঁ আৰু আমি সোমাই আছোঁ এতিয়া ভিতৰত আৰু ভিতৰত সোমাই আছোঁ চাহ ইমান দেখিব লগা মন্দিৰ ধুনীয়া মন্দিৰ একদম চাহ একদম বঢ়িয়া পৰিষ্কাৰ একদম চাহ মানে কি কওঁ আৰু ফাইনালি ভিতৰত সোমালোঁ আৰু সোমাই আমি লগ পালোঁ জিতিহৰক জিতিহৰ কি লৈ আহিলোঁ ক'ৰ পৰা হা বান্ধি থয় অঁ ইয়াৰ পৰা এতিয়া মানে ভিতৰত সোমাই যাম আৰু ইয়াৰ পৰা আমি সোমাই যাম ভিতৰত আৰু ভিতৰত কি আছে মন্দিৰৰ ভিতৰত আমি মন্দিৰৰ ভিতৰত সোমাই যাম এইটো মন্দিৰৰ মেইন মন্দিৰ আৰু আমি সোমাইছোঁ আৰু এইবিলাক হৈছে আমাৰ এনজিঅ'ৰ পৰা আহিছে কিছু কিবা কৰিব মানে আৰু মই আছোঁ এই ভিতৰত নীলানন্দ পাল বাবা আশ্ৰমৰ ভিতৰত মানে মন্দিৰত একদম মন্দিৰৰ ভিতৰত আছোঁ আৰু চব মন্দিৰটো আমি দেখাম আৰু এইটো কথা জানিম ইয়াৰ পৰা আৰু এইটো হ'ল মানে কি এনজিঅ'ৰ পৰা দি আছে এই মন্দিৰৰ ভিতৰৰ পৰা চব দি আছে আপোনালোকে চাই থাকক দি আছে মানে বাইদেউ ইয়াৰ ভিতৰত কি আছে মানে ইয়াত মানে কেইজনৰ আছে মানে কিমানজনৰ আছে 300জনৰ মানে আৰু এইখন দৃশ্য হ'ল একদম পুৰা পুৰণা দৃশ্য ইয়াতে মন্দিৰৰ আগতে কেনেকা আছিল নিয়ম নীতি চব দেখাই আছে এইটো ফটোবিলাক চাহ চব মানে বহুত পুৰা একদম ফটো এইবিলাক মানে ক'বা গ'লে আমাৰ দেউতাবোৰকৈ মানে আগৰ মানে এনেকৈ আৰু বহুত পুৰণা মন্দিৰ হয় আৰু দেউতাকৰ আগৰ পৰা আমাৰ একদম চাহ পুৰণা একদম ফটো চ' মানে গ্লাছৰ ভিতৰত মানে ইমান ভালকৈ চিনা নাযায় চ' গ্লাছৰ ভিতৰত ফটোবিলাক যিটো গ্লাছটো নাথাকিলে হয় তেনেহ'লে ভালকৈ দেখালোঁ হয়
তথাপিও চিনা যায় আৰু ইফালে হ'ল এলা মানে কীৰ্তন হৈ আছে ওপৰত এটা মন্দিৰ আছে আৰু মই ভিতৰত সোমাই যাম ইয়াতে কীৰ্তন হৈ আছে আৰু মই দেখাম আৰু কীৰ্তন হৈ আছে কোন দেখাই আছোঁ আৰু চাই থাকোঁ উঠি আছোঁ এই পুখুৰীটো যি আছে এই পুখুৰীটোত মানে কি হৈছে বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু মাছৰ লগতে বোলে কাছ আছে তাৰ কাৰণে মই ঘৰৰ পৰা মুৰি আনি কাছ আৰু মাছক আদাৰ দি অলপ মাছবিলাকক আপোনাক দেখাই আছোঁ মই চাওক চাহ কি বড় বড় মাছ কি ডাঙৰ চাহ 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 কি মাছ গো চাহ ডাঙৰ ডাঙৰ দেখাই দিছে Time is barely on our side. I don't wanna waste what's left. Pura mari ase sa habla habli mari ase sa mas sabak man manu hi ase sa man manu sa sobe bhi thagi ase man no I don't wanna waste what's left. Moda sa ya puro ভাল লাগে আৰু বোলে দাদা বোলে আজি বোলে নাযায় বোলে আজি টু পিছত বহিছে চ' টু পিছত কি বহিছে চাওক আৰু বাবা Yes, বলো বেটা চ' আমি আৰু ইয়াৰ পৰা যাম আৰু আমি ইয়াতে এটা দাদা লগ পাইছোঁ এনজিঅ'ৰ পৰা কিছু কথা জানিম আৰু দাদাই ক'ব আৰু এনজিঅ'ৰ পৰা কি কৰি আছে কি কৰা নাই দাদা কি কৰি আছে আপোনাৰ এনজিঅ'ৰ পৰা আজি আমি মানে শ্ৰীমদ লীলানন্দ ঠাকুৰ আশ্ৰম বামনবাদী আশ্ৰম বুলিলে নৱগ্ৰামৰ বহুত এটা বিখ্যাত আশ্ৰম হয় এই আশ্ৰমৰ মানে আজি আমাক ৰবিনুৰ আৰ্মিক মানে সহযোগত আমাক ডনেট কৰিছে 300 ৰেচন কিট তো আমি ৰেচন কিটবিলাক আজি আমি দৰিদ্ৰ পৰিয়াল যিবিলাক পৰিয়াল মানে বহুত কষ্টকৈ থাকে যিবিলাক পৰিয়াল এই কৰোণাৰ কাৰণে বহুত কাম নাই যাৰ কাৰণে কষ্টকৈ আছে সেইবিলাক পৰিয়ালক আমি ৰবিনুৰ আৰ্মি দি বাবাগৰ আশ্ৰমৰ সহযোগত আমি এই ৰেচন কিটবিলাক ডনেট কৰি আছোঁ আৰু লগতে আমাৰ ৰবিনুৰ আৰ্মি অল ইণ্ডিয়াত বহুত কেইটা চিটিত আছে লগতে আমি ৰবিনুৰ আৰ্মি এই নৱগ্ৰামত এটি নতুন চেপ্টাৰ হয় আমি কাম কৰি আছোঁ আজি 3-4 মাহ ধৰি আপোনালোকে চাব পাৰিব আমাৰ ফেচবুক পেজ আছে তো ইয়াত আমি কাম কি নাম আছিলে ৰবিনুৰ আৰ্মি নৱগ্ৰাম তাতে চাব পাৰিব আৰু ইয়াত আপোনালোকে আমি মানিটাৰী ফাণ্ড একচেপ্ট নকৰোঁ যিটো বুলি কয় আমি মানে পইচা নলওঁ আমি বস্তু লওঁ কোনোবা যিটো বস্তু দিব খোজে আমি লওঁ আপোনালোকে দিব পাৰে আমি বস্তুখিনি লৈ আমি দিম গৰীব মানুহবিলাকক গৈ সিহঁতক সামগ্ৰী যোগান ধৰিম চ' দাদাহঁতে বহুত ভাল কাম কৰি আছে এনজিঅ'ৰ পৰা আৰু ইয়াত বহুত কেইজন মানুহ দি আছে চ' আপোনালোকে দেখা পাই আছে আৰু এইফালে বাইদেউহঁতেও আছে চবে এনজিঅ'ৰ পৰাই কাম কৰি আছে এইফালে দি আছে ইফালে দি আছে চবকে দি আছে আৰু প্ৰায় ধৰ ইয়াতে মোটামুটি 300-400জন মানুহ পূৰা দি আছে কমপ্লিট দি আছে এতিয়ালৈকে দি আছে অনেক কালৰ পৰা দি আছে ইফালে দি আছে আৰু এইবিলাক চব দিব আপোনালোকে দেখা পাইছে আপোনালোকে চাই দিব আৰু আমিও মানে বেছি সময় নৰখোঁ আমিও এতিয়া যাব লাগিব আমাৰ মন্দিৰটো আপোনালোকক দেখালোঁ আৰু কি আছে চব দেখালোঁ আৰু আমি ইয়াৰ পৰা চব বিদাগী ল'ম আৰু ইয়াতে এনজিঅ'ৰ পৰা কিছু মানে বাইদেউহঁতে আছে দাদাহঁতে আছে ভণ্টিহঁতে আছে সকলোৱে আছে
আৰু যদি ভিডিঅ'টো ভালে লাগিছে তেনেহ'লে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ এইটো দাদা হয় না ভাইটি হয় গম নাপাওঁ, কিন্তু তাৰ এটা ব্লগ আছে না, চাপোৰ্টগ্ৰাম ব্লগাৰ আছে। আৰু চাব ইয়াৰ আৰু দাদা মৰম কৰিব, বহুত ভাল ভাল ভিডিঅ' বনায়। অঁ, আৰু আমি ইয়াৰ পৰা যাম আৰু সকলোৱে আমি এতিয়া গোটানৰ পৰা বিদাগী ল'ম। চ' জয় আই, চ' আমি বিদাগী, বাই বাই।